সুপ্ৰভাত বন্ধুসকল, আজি গৰু বিহু, আজি প্ৰথম গৰু বিহু আৰু সেই গতিকেলৈ মোৰ ৰাজীৱ ব্লগ চেনেলটোৰ তৰফৰ পৰা সকলো অসমবাসী ৰাইজলৈ আমাৰ ৰঙালী বিহু বাপুতি হোন ৰঙালী বিহু আন্তৰিক মনৰ পৰা শুভকামনা যাচিলোঁ আৰু ওলগ যাচিলোঁ যাতে নতুন বছৰটোৰ সকলো আমাৰ অসমবাসী ৰাইজলৈ মনৰ সুসমিতি বাৰ্তা কঢ়িয়াই আনক আৰু লগতে সকলোৱে ভালদৰে যেন বছৰটো পাৰ হয় সকলোৰে ইয়াৰে কামনা কৰিছোঁ। আৰু লগতে আজি গৰু বিহু ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, আপোনালোকে চাই থাকক। মানে আজিকালিতো গাঁৱত মানে গৰু নাইকিয়াই হ'ল। আগৰ আমি যেতিয়া সৰু আছিলোঁ তেতিয়া গৰু বহুত আছিলে আৰু গৰু গা ধুৱাই ভাল লাগিছিলে। আৰু এইবাৰ যথেষ্ট পৰিমাণে আপোনাৰ বৰষুণ হৈছে, পানীও হৈছে পথাৰত। এতিয়া আমাৰ গৰু এজনী আছে, কিন্তু তালৈ নিনিয়ে, ঘৰতে হালধি মাহ ঘঁহি কেনে ধুৱাব আৰু এতিয়া মানে ৰাইজৰ অলপ চলপ গৰু আছে, সেইবিলাকে ধুৱাব আপোনাৰ আমাৰ ভকতসকলে নামঘৰৰ আগত। তাকে আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখাওঁ বুলি মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে চাই থাকিব ভিডিঅ'টো। বন্ধুসকল, এইবাৰ যথেষ্ট পৰিমাণে বৰষুণ আহিলে, সেই গতিকেলৈ বহুত পানী হৈ আছে আৰু এইবাৰ গৰু ধুৱাই ভাল লাগিব। ভিডিঅ'টো চাই থাকিব। বৰ যথেষ্ট পৰিমাণে বেছি গৰু নহয় আজিকালি, কাৰণ কেলৈ মানুহে খেতিত ট্ৰেক্টৰ লগোৱা হৈছে, সেই গতিকেলৈ মানুহৰ ঘৰত বহুত বেছি গৰু নাই। সেইকাৰণে ভিডিঅ'টো আপোনালোকে সকলোকে চাই থাকিব। বন্ধুসকল, আজি যিহেতু গৰু বিহু, সেই গতিকেলৈ প্ৰথম গৰু এটা দেখাই পাইছোঁ। এইয়া এই গৰু, তহঁতৰ আজি বিহু, গা ধুৱাব লাগিব, চৰি আছোঁ ইয়াত, ব'ল ব'ল। বন্ধুসকল, সময় হৈ আহিছে গৰু উলিয়াবলৈ। এতিয়া আমি গৰু উলিয়াই যাম, লগতে যাম মানে গৰু মই নিনিওঁ আৰু 2-3টা গৰু আনিব এইফালে আমাৰ ওচৰৰ চুবুৰীয়া। আমাৰ গৰু এজনী আছে কৈছোঁ যিহেতু ভিডিঅ'ত, সেইজনী ঘৰতে নোৱাব ধুৱাব, সৰু গৰু হয়। আৰু মই লগতে যাম, ভিডিঅ'টো বনাই আছোঁ, আপোনালোকে চাই থাকিব। আৰু এইয়া ফাইনেলি বন্ধুসকল, আমাৰ ওচৰীয়া দাদাসকলে আমাৰ গৰু লৈ আহি আছে। এতিয়া গৰু ধুৱাবলৈ নি আছে। এয়া চাওক, বহুত ধুনীয়া লাগিছে। কিমান মানে 2 বছৰ আমি কৰোণাৰ কাৰণে এনেকৈ হেৰি কৰিব পৰা নাই, আমাৰ নীতি নিয়ম গৰু ধুনীয়াকৈ ধুৱাব পৰা নাই। এইয়া আমাৰ দাদাহঁত গৰু আহিছে, মাহ হালধি নোৱাই আনিছে। এয়া কৃষ্ণ প্ৰথম, এয়া আমাৰ দাদাই, আমাৰ মামা, দাদাই সৰু দাদাই। এতিয়া আমি গৰু ধুৱাবলৈ যাম। এই আমাৰ মামা আহি আছে পিছত, আৰু আমাৰ এই মিণ্টু ভাইটি আহি আছে, আমি লগতে যাম। এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকক। গৰু ধুৱাব আৰু বৰ বিশেষ গৰু নহয়, মই ভিডিঅ' মাজে মাজে কৈ আছোঁ, কাৰণ কেলৈ আজিকালি মানুহে খেতিত ট্ৰেক্টৰ ব্যৱহাৰ কৰিব লৈছে, গৰুৰ সংখ্যাটো বহুত কম হৈ গ'ল। সেই গতিকেলৈ আজিকালি আপোনাৰ গৰুৰ সংখ্যাটো বহুত কম হৈছে। সেই গতিকেলৈ আমি এতিয়া যিমানখিনি গৰু আছে গাঁৱত, সিমানখিনি আমি নিয়ম নীতিৰে গা ধুৱাম, লাও বেঙেনা মাৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। এইয়া আমাৰ মামা আহিলে, এইয়া আমাৰ কুলদীপ, এইয়া আমাৰ হেৰি মোৰ সখী ল'ৰা হয়, মই ছাতি ধৰিছিলোঁ। গৰু ধুৱাব যোৱা। এই আমাৰ দুদু সিং আহি আছে, দুদু সিং এইয়া আৰ্টিষ্টটো ক'ত? এইয়া আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। বন্ধুসকল, গৈ আছোঁ এতিয়া, আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। এইয়া বন্ধুসকল, আমি গৈ আছোঁ গৰু ধুৱাবলৈ। এয়া ললিত ভাইটি, এয়া আমাৰ মিণ্টু ভাইটি, এইফালে ভাইটিসকল আছে সৰু। আমি এতিয়া গৈ আছোঁ, আপোনালোকে চাই থাকক। এইবাৰ গৰু ধুৱাই ভাল লাগিব, কাৰণ কেলৈ যথেষ্ট পৰিমাণে পানী, এতিয়াও বৰষুণ দি আছে। এই আপোনাৰ পথাৰবিলাকক মই দেখাই আছোঁ। এয়া চাওক বন্ধুসকল, পূৰা পথাৰত পানী হৈ আছে গোটেই বৰষুণৰ কাৰণে। আপোনালোকে চাই থাকক ভিডিঅ'টো। এইয়া বন্ধুসকল, মই দৌৰিছোঁ, আমাৰ গৰুবিলাক খেদি নি আছে। এই আমাৰ কচু গৰুবিলাক খেদি নি আছে, মই দৌৰিছোঁ। এই বন্ধুসকল, আমাৰ গৰু খেদি নি আছোঁ আমি গৰু ধুৱাবলৈ। নেখেদিবি, লাহে লাহে নিয়া। আমাৰ গৰুবিলাক, আমাৰ এইটো চাইডৰ আমাৰ নামঘৰৰ আমাৰ নেখেদাবা, লাহে লাহে। এই বন্ধুসকল, আমাৰ বাচ্চা পাৰ্টিসকল এয়া গৰু খেদি নি আছে। এইটো উৎপল, এইটো কি নাম আছিলে তোমাৰ ভাইটি? ৰাজপৰ টিম, এই তোমাৰ ৰাজদীপ। এই আমাৰ নি আছে গৰু খেদি। সেয়া বন্ধুসকল, আমাৰ ওচৰ চুবুৰীয়া গাঁও গৰুখুন্দা, ইয়াত গৰু ধুৱাবলৈ আৰম্ভ কৰি আছে। এতিয়া আমাৰ গাঁওখনৰ নাম কুঁৱৰী পথাৰ। আমি আমাৰ গাঁৱলৈ যাম। বৰষুণৰ কাৰণে কেমেৰাটো অলপ ব্লাৰ আহিছে, আপোনালোকে চাই থাকিব বাৰু। আৰু দূৰৰ পৰা বহুত দূৰত আছে, সেই গতিকেলৈ এনেকৈ দেখাইছে। হেল্ল' বন্ধুসকল, ফাইনেলি আমাৰ গাঁৱৰ মাজত পাই গ'লোঁ। এইয়া আমাৰ একদম খাচ দেই, এইটো মানে আমাৰ ভাইটি হয় ঋতু। হাই হেল্ল' কৈ দিয়া কিবা এটা।
মোৰ চেনেলটো ইগন'ৰ কেলে কৈছা তাৰপৰা এয়া ভাইটি আমাৰ ৰিকটো ভাইটি আমি গৰু ধুৱাবলৈ আহি আছোঁ আপোনালোকে চাই থকা ভিডিঅ'টো দেখাই আছোঁ সকলোৱে এয়া গাঁৱৰ মানুহবিলাকে আমাৰ গৰু ধুৱাবলৈ উলিয়াই আছে এয়া বন্ধুসকল আমি আমাৰ গাঁৱৰ মাজৰ গৰু ধোৱা স্থান পাই গ'লোঁ এই আমাৰ গৰুবিলাক বহুত যথেষ্ট পৰিমাণে কম গৰু কাৰণ কেলৈ এতিয়াতো গৰু ব্যৱহাৰ নকৰে মানুহে পথাৰত এই আমাৰ নামঘৰ আমাৰ ভক্তসকল আহিছে এই আমাৰ নামঘৰৰ ওপৰত মই ভালকৈ ভিডিঅ' বনাম বাৰু এদিন এয়া গৰু পথাৰ নমাই দিলে এতিয়া ধুৱাব চাই থাকক ভিডিঅ'টো ভকতসকলো আহিব নীতি নিয়মে এয়া আমাৰ সখীও আহি পাই গ'লি এই মোৰ সখী এয়া দেখিছা গৰু গা ধুৱাব আহিছোঁ ইন্দ্ৰজিৎ ভাইটি এইফালে কোনফালে গ'লা অকণমান চেহেৰাটো দেখাই দিয়া লাজ কেলৈ কৈছা এই বৰ লাজুকীয়া দেই আমাৰ ইন্দ্ৰজিৎ ভাইটি বন্ধুসকল বন্ধুসকল গৰু ধোৱাৰ লগতে কুকুৰটোকো আজি ধুৱাই দিম বুলি ভাবিছোঁ ইয়াক মাহ হালধি ঘঁহি কেনে বেয়া হ'ব নেকি বন্ধুসকল কমেণ্ট কৰি জনাব চ' গাইজ বন্ধুসকল আমাৰ লোকেশ্যন চেঞ্জ কৰি দিয়া হ'ল গৰু ধোৱা কাৰণ কেলৈ ইয়াত বহিবলৈ ভকতসকলৰ বহিবলৈ মানে আসন গ্ৰহণ কৰিবলৈ জেগা নাই সেই গতিকেলৈ এডোখৰ বেলেগ জেগালৈ লৈ যোৱা হৈছে গৰুবিলাকক এয়া আমাৰ ইন্দ্ৰজিৎ ভাইটি লৈ গৈ আছে গৰুবিলাক বন্ধুসকল গৰু ধোৱা লোকেশ্যন পাই গ'লোঁ পানীয়ে পানী নেকি এইটো এয়া গৰু নমাইছে এই চাবি লাহে দিয়ে মাৰপিট নকৰিবি লাহেকৈ নমোৱা এয়া গৰু নমাই দিছে পানীত গৰু নামিবলৈ মন কৰা নাই গৰু লৈ গৈ আছে এয়া বন্ধুসকল গাঁৱসকলে যুৱসকলে ঢোল কোবাই গৈ আছে গৰু ধোৱা স্থানলৈ এই আমাৰ গাঁৱলীয়া পৰিৱেশ আপোনালোকে চাই থাকক এয়া বন্ধুসকল আমাৰ মামাও ইউটিউব চেনেল এটা আছে এই মামাও বনাই আছে আপুনি ভিডিঅ' বনাই আছে ন হেল্ল' বন্ধু আমি ফাইনেলি আমাৰ গৰু ধোৱা স্থান এই আমাৰ গাঁৱৰ যুৱকসকল আহি আছে এয়া বিটু আমি গৈ আছোঁ এতিয়া আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে এতিয়া আমি গৰু ধুৱাম নীতি নিয়মেৰে আমাৰ ভকতসকলে এই শৰাই ঘূৰাই কিনে সেৱা চেৱা কৰি কিনে আমাক গৰু ধুৱাবলৈ নিৰ্দেশ দিব আৰু আমি সেই মৰ্মে আমি গৰু ধুৱাম আপোনালোকে চাই থাকক এতিয়া আমি গৰু ধুৱাম আপোনালোকে চাই থাকক গাঁৱৰ এজন প্ৰখ্যাত ঢুলীয়া এইটো পুনৰ চাপ মাৰিব এতিয়া আপোনালোকে চাই থাকক চাপ মাৰা সাঁতুৰিছে আজি ফূৰ্তি কৰিছে কাৰণ কেলৈ দুবছৰ কৰোণা কাম আমাৰ বিহুৰ কাৰণে বহুত ফূৰ্তি হোৱা নাই এবাৰ বহুত যথেষ্ট ফূৰ্তি কৰিব লৈছে ল'ৰাসকলে পুৰা সাঁতুৰি আছে আপোনালোকে চাই থাকক এই চাওক ল'ৰাসকলে পুৰা সাঁতুৰিছে ইয়াত ধামাকা ভিডিঅ' হৈছে আপোনালোকে চাই থাকক এই চাই থাকক সকলোৱে সাঁতুৰি আছে কাৰণ কেলৈ দুবছৰ ক'ভিডৰ কাৰণে আমাৰ বিহু আমি উপভোগ কৰিব পৰা নাই ইয়াত বহুত মন খুলি কেনে সকলোৱে ফূৰ্তি কৰিছে এই চাই থাকক আমাৰ গাঁৱৰ পৰিৱেশ কাৰণ কেলৈ বৰ ভাল লাগিছে মোবাইল লৈ আছোঁ মোকে ঠেলি দিছে এইয়া ডাইভ দিলে এটা বহুত জৰুৰী দুখৰ খবৰ কাৰণ কেলৈ আমাৰ ললিতে ভৰি দুখ পাইছিলে এয়া চাওক ভৰি কামানটো ইণ্টাৰভিউ মাৰিব গৈছিলে এয়া চাওক কাৰণ কেলৈ কোনোবাই ঠেলি কিনে পেলাই দিলে মই মনা কৰিলোঁ কাৰণ কেলৈ ল'ৰাটো দুখ পাইছে আৰু বেয়া লাগিছে একো নাই ল'ৰাটো আজি বহাগৰ বিহু বুলি কাৰণ কেলৈ দুবছৰ বিহু পোৱা নাই মানে কোৱাচোন তুমি কিবা ক'বা নেকি আজি গৰু বিহুৰ বিষয়ে কিবা ক'বা নেকি কোৱাচোন এই ক'বলগীয়া নাই লাজুকীয়া ল'ৰা 1 2 3 কবি 1 2 3 ৰেডি 1 2 3 মজা চট আহা ক'ব লাগে হা এইয়া চাওক আমাৰ এটা ল'ৰাক ধৰি দিবলৈ কেনেকৈ আমাৰ হেৰি কৰিছে এই আমাক ইয়াকে পথাৰত পেলোৱা হ'ব এতিয়া আমাৰ ইয়াক পথাৰত পেলোৱা হ'ব এইয়া চাওক এই আমাৰ ধন ভাইটি হয় এই ধন ভাইটি আমাৰ এইয়া ল'ৰাখনে আমাক লৈ আহিছে এইয়া চাওক এইয়া চাওক
আগত আহি দিলে এই আমাৰ জিনে উল্টা টাইপ এটা মাৰি দিলে আপোনালোকে চাই থাকক অকল আমাৰ জিন ভাইটি বৰ ধুনীয়া টাইপ মাৰি কিন্তু এটা ডাইভ এটা মাৰিব মই দেখাই দিম ৰেডি ৰেডি ডাইভ এটা মাৰিবা দেই ডাইভ এটা মাৰিবা এই নুঠিলে ৰখিবা এই তাকে আগতে মাৰি দিলা তুমি পেলা হ'ব পেলাই দিয়া হৈছে পুৰা ফুলি যায় বন্ধ কৰ আজি বিহু 2 বছৰ পুৰা মূৰত পোৱা হৈছে ঢোল ল'বলৈ এয়া চাওক ফূৰ্তি আৰম্ভ হৈ গ'ল ছিঙিব এয়া চাওক এয়া নৱজ্যোতি ভাইটি এয়া নৱজ্যোতি ভাইটি পানীত পেলাই দিলে এয়া নৱজ্যোতি ভাইটিক পানীত পেলাই দিলে মানে বৰ প্ৰব্লেম হয় আৰু একে আমৰেন আমাৰ চাক মাৰি আছে এয়া লাও খোৱা বেঙেনা খোৱা কৈ আছে এয়া এয়া ধুৱাই আছে আমাৰ নুমকে ধুৱাই আছে গৰু ধুৱাই আছে এইফালে ধুৱাই আছে গৰু গোটেই জুবু মাৰি মোৰ অৱস্থা চাব নেকি এয়া মোৰ অৱস্থা চাওক কি কৰি দিলে পুখুৰীত জুবু মাৰি কেনে বন্ধ হৈ গ'ল ফাইনেলি আমাৰ গৰু ধোৱা হৈ গ'ল এতিয়া গৈ আছো এতিয়া নামাৰিব দেই এই আমাক কৈ দা এয়া বহাগ বিহু উপলক্ষে এই গৰু ধোৱাব আহিছিলে গৰু ধোৱালে এতিয়া তেনেকুৱা চাই থাকক ধুনীয়া উঠিছে ভিডিঅ'টো অলৰেডি হৈ গৈছে গৰু ধোৱা এতিয়া আমি ঘৰলৈ গৈ আছো ভাগৰ লাগিছে এয়া লৈ আছে বুঢ়া লৈ আছে এই আমাৰ বিমল কাই গৰু ধোৱা আহিলে নীতি নিয়মেৰে আমাৰ গাঁৱৰ ৰাইজক দেখাইছে আপোনালোকক হেল্ল' বন্ধুসকল এই আমাৰ গাঁৱৰ ৰাইজ গৈ আছে জেং আছে এই পেলাবলৈ গৈ আছে আমাৰ বিহু বহাগ আমাৰ 2 বছৰ কভিডৰ কাৰণে আমি বিহু পোৱা নাই এইবাৰ একদম খুলি কেনে ফূৰ্তি কৰিম বুলি ভাবিছো এই আমাৰ বুবুৰে হেং আছিলে আমাৰ এইডোখৰলৈ আনা এইডোখৰত জেং জেং নাই পুখুৰীটো আমাৰ বুবু এইটো লাষ্ট কোটা মাৰপিট নকৰিবি দেই মাৰপিট নকৰিবি মাৰপিট নকৰিবি মাৰপিট নকৰিবি এয়া হৈ গ'ল এই সকলো ল'ৰাহঁত গৈ আছে আৰু আমাৰ গাঁৱৰ ৰাইজো গৈ আছে আমাৰ ভকত যদুসকলো গৈ আছে এয়া গৰু গা ধুৱাই আমি ৰাইজ দলে বলে একতা হৈ ঘৰলৈ আহিছো হয় আৰু কণী যুঁজ খেল হ'ব এতিয়া কণী যুঁজ হ'ব লাহেকৈ আপোনালোকে চাই থাকক ভিডিঅ'ত দেখাই থাকিম নহ'ব নহয় আমাক এই দিনা ক'ত চন্দন ধৰিলে চন্দন ভিডিঅ'টো বনাই লওঁ মোবাইল
আমি কেমেৰা দৌৰি গৈ আছো গাইছ চলি আছে বিজিত এটা হাৰিলে আকৌ এটা ওলাইছে বিজিত দাই ময়ো লৈ আছো ময়ো খেলিম বাৰু ভালকে এয়া আমাৰ এয়া বিজিতা দুটা গৈছে বিজিতা আপুনি চাই লওক কণীকেইটা চাই ল'ব লাগিব হাৰিছো বহুত জোঙা এটা উলিয়াইছে এটা জোঙা এটা উলিয়াইছে এয়া আমাৰ ৰঞ্জিত দা পুৰা জিকি আছে উলিয়াম তাক বিশ্বনাথ দাঙি আনি বোলে বিজিত দা এটা জিকিলে পৰম্পৰাগত এয়া দুটা জিকিলে চৰণিৰ পৰা মই একেবাৰে শেষত খেলিম মানে মই সেইকাৰণে লৈ আছো কণীখিনি মই শেষত খেলিম বন্ধুসকল আমাৰ মামা আৰু বিজিত দাই খেলি আছে কণী যুঁজ কৰি আছে কোনে দিলে এইয়া আমাৰ মামা জিকিলে বিহু অনুভৱ কেনেকুৱা এইবাৰ বঢ়িয়া আছে ন এইটো আমাৰ প্ৰশান্ত দাই আমাৰ বিটুৰ লগত খেলিম এই মামাৰ লগত মাথা নেমাৰিবি বৰ বেয়া বমি বমি লাগে দেই হেল্ল' বন্ধুসকলে যদি কিবা ক'ব গৰু বিহুৰ বিষয়ে আজি ফূৰ্তি কৰিলো পানীত ঠেকেচি পেলালে আমাক মজা এনজয় আছে এই বন্ধুসকল বুবুৰ লগত এটা মাৰি চাম বুবু এটা মাৰি চাম এইফালে ভিডিঅ' ষ্টাৰ্ট হৈ চালা অন্যায় কৰিলে তলৰ ফালৰ পৰা মাৰি দিলে এয়া বুবুৰ লগত খেলিম এতিয়া পালো বুবু খতম 10টা খতম আৰু নেখেলো 10টা খেলিম ঘৰত খেলিমগে শেষত আমি এতিয়া মানে পানীত পেলাবলৈ বাকী আছিলে সঞ্জিত চাদাতেমি আৰু সেই উলিয়াইছে মোবাইল সঞ্জিত নি আছে শেষৰ বাৰ পোৱাৰ কাৰণে পানীত পেলাব ইয়াক নি আছে কান্দি আছে আমাৰ সঞ্জিতক সঞ্জিত কান্দি আছে মই কৈছো খেলা
বাকী আছিলে পলাই আছিলে ফাইনেলি আমি গৰু ধুৱাই ঘৰ আহি পালোহি ভিডিঅ'টো এটাই সমাপ্ত কৰিম শেষত আমাৰ ডিভান্স বেটাক দেখাই দিছোঁ এই আমাৰ ডিভান্স বেটা এইটো হে টিক টিকি টিক টিকি টিক টিকি টিক টিকি নাচি দিয়া নাচি দিয়া নাচি দিয়া নাচি দিয়া বেটা নাচি দিয়া এয়া আমাৰ ডিভান্স বেটা অন্নপ্ৰসন্ন ভিডিঅ' এটা বনাইছিলোঁ মই আপোনালোকে চাব ইয়াতে মই ভিডিঅ'টো সমাপ্ত কৰিছোঁ আৰু হুঁচৰি গোৱা কালি ভিডিঅ' পাব ইয়াতে সমাপ্ত কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাব চেনেলটো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব ধন্যবাদ বাই বাই জয় অসম